Hi friends! Crafter আন এটা ভিডিঅ'লৈ মই হিমাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো বিউটিফুল ফ্লাৱাৰ পট, যিটো আপোনালোকে নিজৰ ঘৰত সজাই থব পাৰিব আৰু নিজে ঘৰতে নিজৰ হাতেৰে অতি সহজে বনাব পাৰিব। আৰু যদি আপুনি বিচাৰেও কোনোবাক গিফ্ট কৰিম বুলি গিফ্টটো দিব পাৰিব। তেনেহ'লে বলক মই আজি ক্ৰাফ্টৰ ভিডিঅ'টো কিহেৰে বনালো, কেনেকৈ বনালো চাও। So let's get started. Hi friends! এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে আৰু এই ফ্লাৱাৰ পটটো বনাওঁতে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে মই ভাবিলোঁ আপোনালোকৰ আগতো অলপ শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে নিজে বনালেও আপোনালোকৰ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা অলপ হ'লেও সহায় হয়। তো মই ফ্লাৱাৰ পটটো বনাওঁতে মই ৰাউণ্ড বাতি এটা লৈছিলোঁ আৰু কঁঠাল গছৰ শুকান পাত লৈছিলোঁ। ইমান শুকান নহয়, অলপমান শুকান পাত লৈছিলোঁ আৰু মই হোৱাইট চিমেণ্ট ইউজ কৰিছিলোঁ। আপোনালোকে যদি বিচাৰে হোৱাইট চিমেণ্টে ইউজ কৰিব পাৰে আৰু নহ'লে ঘৰ বনাওঁতে যিটো চিমেণ্ট ইউজ কৰা হয় সেইটো আপোনালোকে ইউজ কৰিব পাৰিব। আপোনালোকে যদি হোৱাইট চিমেণ্টেৰে বনাব বিচাৰে তেনেহ'লে তাত যিকোনো প্লেণ্ট, পানীজাতীয় বা মানি প্লেণ্ট বা পানী লগা ঠাইত পটটো নথ'ব, কাৰণ হোৱাইট চিমেণ্টেৰে বনালে হোৱাইট চিমেণ্টটো লাহে লাহে পানী লাগি লাগি কোমলি ভাঙি যোৱাৰ চান্স থাকে। আৰু যদি আপোনালোকে ঘৰ বনাওঁতে যিবোৰ চিমেণ্ট ইউজ কৰা হয় সেইটোৰে যদি আপোনালোকে বনাব বিচাৰে বনাব পাৰিব আৰু তাত ধুনীয়াকৈ আপোনালোকে যিকোনো প্লেণ্ট ৰাখিব পাৰিব আৰু বহুত দিনলৈ ভালে থাকিব। চ' এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'ৰ এক্সপিৰিয়েঞ্চ। আশা কৰোঁ আপোনালোকেও মোৰ ভিডিঅ'ৰ এক্সপিৰিয়েঞ্চৰ পৰা অলপ হ'লেও উপকৃত হ'ব। চ' মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু আজি যদি আপুনি মোৰ চেনেলত মোৰ প্ৰথম ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। তেনেহ'লে আজিলৈ আহিছোঁ।
আৰু এটা ভিডিঅ'ৰ সৈতে মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ টিল দেন বাই বাই টেক কেয়াৰ অলৱেজ ষ্টে হেপ্পী